আজি ম্যাঙ্গো পুডিং ৰেচিপি 5 মিনিটতে ৰেডি হৈ গ'ল। এইটো ইনষ্টেণ্ট আৰু হেল্ডি এণ্ড প্লাছ ডিলিচিয়াছ হোমমেড ম্যাঙ্গো পুডিং ৰেচিপি হয়। নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল। সকলো ভালে আছে? আজি মই আকৌ এটা ৰেচিপি লৈ আহিছোঁ। এইটো হ'ল ম্যাঙ্গো পুডিং ৰেচিপি। তাৰ কাৰণে মই লৈছোঁ 3টা আম। এইকেইটা আম একদম পকিয়ে গৈছে, বনাবলৈ বেছি ভাল হ'ব আৰু খুব মিঠা হয় আমকেইটা। আৰু এইফালে লৈছোঁ মই আধা গিলাচতকৈ কম গাখীৰ, গৰু গাখীৰ এয়া। আৰু অলপমান চেনি লৈছোঁ, 2 চামুচমান চেনি যিমান মিঠা বিচাৰে বা আমটোৰ ওপৰতো কথা। আমটো যদি আপোনালোকৰ অলপমান মিঠা কম তেনেহ'লে চেনিৰ মাত্ৰাটো অলপ বঢ়াই দিব। মোৰ আমটো মিঠা, চ' ইয়াতে মই 2 চামুচ লৈছোঁ। আৰু এইফালে ফ্লেভাৰৰ কাৰণে ভেনিলা ফ্লেভাৰ লৈছোঁ। আপোনালোকে নিদিলেও হ'ল, এইটো অপশ্যনেল। আমৰ এনেই ভাল লাগে খাই পেলাই। চ' ব'লকচোন এতিয়া ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। তাৰ কাৰণে মই কি কৰিম, এই আম 3টা ভালকৈ ধুই লৈছোঁ বাৰু। এইকেইটা ধুই পেলাই মই এতিয়া বাকলিখিনি গুচাই তাৰপিছত এতিয়া প্ৰথমতে মই আমখিনি পিচি লওঁ মিক্সিত। তাৰপিছত গাখীৰ, চেনি আৰু ভেনিলা ফ্লেভাৰটো এড কৰিম। আগতে আমখিনি পিচি লওঁ ভালকৈ। এতিয়া আমখিনি পিচা হৈ গ'ল। ইয়াতে মই এতিয়া চেনিখিনি এড কৰি দিছোঁ। চেনি দিয়াৰ পিছত এতিয়া ইয়াত গাখীৰখিনিও এড কৰি দিম আমি। এতিয়া ইয়াত ভেনিলা এচেঞ্চ অলপমান দি লৈছোঁ। গোটেইখিনি এতিয়া আমি গ্ৰাইণ্ড কৰি লওঁ। আমাৰ গ্ৰাইণ্ড কৰা হৈ গৈছে আৰু এইখিনি এতিয়া মই এটা বাটিত ছাৰ্ভ কৰিম। চ' তাত বাকি লৈছোঁ গোটেইখিনি। এইখিনি আপোনালোকে অলপ টাইম ফ্ৰিজত থৈ পেলাই তাৰপিছত ছাৰ্ভ কৰিবও পাৰে। মই ইয়াৰ ওপৰত এতিয়া অলপমান ড্ৰাই ফ্ৰুটছ কাটি পেলাই সজাই দিছোঁ। এইখিনি অপশ্যনেল হয়, নিদিলেও হ'ল। আৰু এইটো খুব বঢ়িয়া লাগে খাই পেলাই গৰমৰ দিনত, বিশেষকৈ আবেলি আপোনালোকে ট্ৰাই কৰি চাবচোন। আৰু একদম ইনষ্টেণ্ট ৰেচিপি হয় এই ম্যাঙ্গো পুডিং ৰেচিপিটো। চ' ট্ৰাই কৰিব নিশ্চয়। আৰু যদি আজি মোৰ এই ৰেচিপিটো ভাল পাইছে তেন্তে এটা লাইক কৰি দিব মোৰ ভিডিঅ'টোত। আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ।